বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ পকামুৰা পথাৰত অনুষ্ঠিত হয়। প্ৰতি 5 বছৰৰ অন্তৰত বাৰেচহৰীয়া ভাওনা উদযাপন হয়। শোণিতপুৰ জিলাৰ জামুগুৰি হ'ল শংকৰী সংস্কৃতিৰ অনুপম ৰূপৰেখাৰে সিক্ত বিভিন্ন আপুৰুগীয়া সংস্কৃতিৰ ধ্বজাবাহক তথা ৰাইজৰ আয়ুস ৰেখা। মাঘ মাহৰ পবিত্ৰ মাঘী পূৰ্ণিমা তিথিৰ বাৰেচহৰীয়া ভাওনাৰ ধ্বজা স্থাপনৰ পাছৰ পৰাই ৰাইজে অত্যন্ত শ্ৰম আৰু ত্যাগৰে বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ আৰু ৰভা নিৰ্মাণত ব্যস্ত হৈ পৰে। প্ৰতিখন খলাত 14টা খুঁটা থাকে। ই হ'ল হিন্দু শাস্ত্ৰৰ 14 পাৰিষদ। ইতিহাস অনুসৰি প্ৰথম বাৰেচহৰীয়া ভাওনা হয় 1795 চনত। 12 মানে হ'ল অনেক আৰু চহৰীয়া মানে হ'ল ৰাইজ, অৰ্থাৎ অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়ে হৈছে বাৰেচহৰীয়া ভাওনা। চালে চকুৰোৱা, খেৰ, বাঁহ, কাঠ, বেত, চোৱা গছ, তামোল গছ আদিৰে পদুমৰ চকাৰ আৰ্হিত প্ৰায় 15 পৰা 16 একৰ মাটিত ৰভা নিৰ্মাণ হয়। 50 পৰা 60খন গাঁও আৰু 20 পৰা 25টা খেলৰ ৰাইজ গোট খায়। প্ৰতিখন খলাতে একেলগে একে সময়তে প্ৰাতঃ প্ৰসংগ, দুপৰীয়া নাম কীৰ্তন, হৰিধ্বনি, দেউৰী বিলনীয়াই বিলোৱা প্ৰসাদ গ্ৰহণ কৰা আৰু সন্ধ্যা 1 নং ঢলাৰ দবাত কোব পৰাৰ লগে লগে সকলো খলাৰ দবাত কাঁহ বাজি উঠা। উক্ত অনুষ্ঠানটিলৈ দূৰ দূৰণিৰ পৰা বিশিষ্ট ব্যক্তিসকল, ধৰ্মপ্ৰাণ ব্যক্তিসকল আহে আৰু অসম চৰকাৰেও এই অনুষ্ঠানটিলৈ যথেষ্ট বা-বৰঙণি দি আহিছে, যাৰ ফলত এই বাৰেচহৰীয়া ভাওনাই নিজৰ মাটিত গত বছৰত অনুষ্ঠান অনুষ্ঠিত কৰিছে। ভাওনা আৰু ইয়াৰ সৈতে জড়িত গীত-মাত, বচন, বিলাপ, পয়াৰ, মধ্যাৱলী, পীতাম্বৰী আদি শুদ্ধ অনুশীলন আৰু পৰিৱেশন এই ভাওনাতে দেখিবলৈ পোৱা যায়। গতিকে অসমীয়া সংস্কৃতিৰ বাবে যথেষ্ট অৰিহণা আগবঢ়োৱা এটা অনুষ্ঠানেই হৈছে জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা। গতিকে আমি প্ৰতি 5 বছৰৰ মূৰত সময় সুবিধা পালে সকলো এই অনুষ্ঠানলৈ আহিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।